হেল্ল' গাইজ, আজি 2025 প্ৰথমটো ব্লগ দিছোঁ। আশা কৰোঁ সকলোৱে ভালে থাকক। আপোনালোকলৈ নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাইছোঁ। আৰু আজি যিহেতু জানুৱাৰী মাহৰ প্ৰথমটো দিন 1 তাৰিখ, তাৰ কাৰণে আমি কেইজনীয়ে মন্দিৰত যাব ওলাইছোঁ। যিহেতু প্ৰথম দিনাখন মন্দিৰত যাব লাগে, আজি মন্দিৰত যাব ওলাইছোঁ। আৰু সেয়া আহি পালোঁ মন্দিৰ, আহিয়ে ভৰি ধুই লৈছোঁ। আৰু এতিয়া মন্দিৰলৈকে যাম, গৈ ধূপ চাকিও জ্বলাম, আপোনালোকেও চাই থাকিব। আৰু নতুন বছৰৰ যাতে দিনবোৰ সকলোৰে ভালে হয়, আশা কৰোঁ সকলোৱে ভালে কুশলে থাকক। আৰু নতুন বছৰৰ বহুত শুভকামনা জনালোঁ। বাকীখিনি চাই থাকিব। এইফালে এয়া আহি পালোঁ আই থান পালোঁহি আহি। আৰু এয়া এতিয়া ধূপ চাকি জ্বলালোঁ, জ্বলাই মেলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ যাতে আহিবলগীয়া দিনবোৰ সকলোৰে ভালেই হওক। আৰু আমাৰ এই টিকলিজনীক দেখিছে নাই, তাইও একেবাৰে সমানে ধূপ লৈ ধূপ ঘূৰাই আছে। কিমান যে উৎপাত কৰিব তাইও। আপোনালোকে যে এইজোপা গছ দেখিছে, মনতে নাভাবিব কিনো আহি ফালে গছজোপাক পূজা কৰি ভিডিঅ' কৰি দেখুৱাইছে বুলি, কিন্তু সেয়া নহয়, এজোপা আহঁত গছ হয়। আৰু যিহেতু আমি আহঁত গছত এনেও ধূপ চাকি জ্বলাওঁৱে। আৰু অকল আহঁত গছজোপা বুলিয়ে নহয়, এয়াই হৈছে আই থান। আৰু এই আই থানখনতে আমি আহোঁ। আৰু আমাৰ ঘৰৰ ওচৰত যিহেতু তেনেকুৱা কোনো মন্দিৰ নাই, মঠ মন্দিৰ তেনেকুৱা নাই, সেইটো কাৰণে আমাৰ ঘৰৰ ওচৰতে থকা এই আই থানখনলৈকে আহোঁ। আৰু ইয়াতে আহি চাকি বন্তি জ্বলাওঁ। আৰু মনতে যি ভাবোঁ সেয়াও পূৰ্ণ হয়, সেইটো কাৰণে আমি এই আই থানখনলৈকে আহোঁ। আৰু এই মন্দিৰটো হৈছে নেপালী মানুহৰ মন্দিৰ। যিহেতু আমাৰ ঘৰৰ ওচৰতে গাঁও এখন আছে, তাত অকল নেপালী মানুহ থাকে। আৰু সেই নেপালী মানুহখিনিৰে এয়া হৈছে মন্দিৰ। আৰু এই মন্দিৰটো তেওঁলোকেও পূজা পাতল কৰে, বহুত ডাঙৰকৈ তেওঁলোকৰ ভাগৱত পাতে। আমিও চাবলৈ আহোঁ কেতিয়াবা, খুব ভাল লাগে। আৰু এনেকৈ মনত কিবা আশা থাকিলে মানে আই থানত আহি পেলাই চাকি বন্তি জ্বলালে যদি সেই আশাটো কৰোঁ, সেই আশাবোৰো পূৰ হয়। এই আই থানৰ আমি বহুত বিশ্বাস কৰোঁ আই থানখনক, যিহেতু সকলোবোৰ ফল লগে দেখুৱাই দিয়ে তেওঁ। আৰু এই মন্দিৰটোত কিছুমানে আগ কৰি থৈ দিয়ে, যেনেকৈ খাৰু, ফুট, সেন্দুৰ বা এনেকৈ কিবা মণিহাৰী বস্তু দিম বুলি আগ কৰি থৈ দিয়ে। আৰু সেয়া বস্তু আনি গোটেই মন্দিৰত ধুনীয়াকৈ পিন্ধাই থৈছে। এখন ত্ৰিশূলত দেখিছে এইবোৰ গোটেই খাৰু চাৰু পিন্ধাই থৈছে, মানে আগ কৰি থোৱা বস্তুটো দিবই লাগে। আৰু সেয়া নেপালী মানুহবোৰে যেনেকৈ আগ কৰে তেনেকৈ দি থৈ যায় ইয়াত। আৰু তাকে মোৰ এই দুষ্ট ছোৱালীজনীয়ে দেখা পায়, তাইক লাগে বুলি সেইবোৰ আনিবলৈ গৈছে, কিন্তু নাপায় কাৰণে মই তাইক আনিবলৈ দিয়া নাই। আৰু যিহেতু সৰু আগ কৰি থোৱা বস্তু আনিব নাপায়। আৰু এয়া আমি এতিয়া গোটেইখনে ভগৱানৰ ওচৰত মূৰ দোৱাই সেৱা কাঢ়িছোঁ, যাতে গোটেই বছৰটো সকলোৰে ভালে কুশলে পাৰ হয়, যাতে একো অমাই অমংগলে নাপায়। সেয়াই ধুনীয়াকৈ গোটেইকেইটা ভগৱানৰ ওচৰত সেৱা কৰিছোঁ। সেয়া আমি আহিলোঁ চাকি তাকি জ্বলাই মেলি, সেৱাও ল'লোঁ ভালকৈ। বছৰটো প্ৰথম দিন ভালে কুশলে যাওক, আপোনালোকৰো ভালে কুশলে যাওক। সেয়া এতিয়া ঘৰলৈ গৈ আছোঁ আমি।